हेलो फ्रेंड्स मैं रंभा और आपनालोके देखिছে বিআরএস ব্লগস তো মোৰ চেনেলে আপোনালোকক স্বাগতম জনাইছো তো আজিৰ ভিডিওটো হল যে আমাৰ গাঁৱৰ যিবিলাক খেতিয়ক আছে সিহঁতৰ খেতি-বাতিবোৰ কেনেকুৱা পৰিস্থিতি এইবোৰ আপোনালোকক দেখুৱাম তো এইবোৰ দেখুৱাৰ আগতে আপোনালোকক মই এটা বস্তু দেখুৱাবলৈ বিচাৰিছো আমাৰ ঘৰৰ এটা গছ আছে অমিতা গছ তো অমিতা গছত ইমান ধুনীয়াকৈ কেইটামান অমিতা ধৰিছে তো দেখিবলৈ বহুতে ভাল লাগি আছে তো এইটো আপোনালোকক শ্বেয়াৰ কৰিম তো বলক ফ্ৰেণ্ডছ ভিডিওটো আৰম্ভ কৰোঁ তো এতিয়া বলক আমাৰ অমিতা গছটো ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিওঁ যোৱাকালি মই খেতত গৈ আছিলোঁ তেতিয়া হঠাৎকৈ চালোঁ অমিতা গছজোপা নহ'লে ইমান দিনমান দেখাই নাই হঠাৎকৈ চোৱাৰ পিছত ইমান ধুনীয়া লাগিছে গছজোপা অলপ আগত আপোনাক দেখুৱাই লওঁ দেখাৰ পিছতহে আপোনালোকে গম পাব কিমান ধুনীয়া অমিতা গছজোপা এটা গছে চাওক এটা গছে একেবাৰে সৰু গছ তথাপিও চাওক অমিতাবিলাক কেনেকে কি ধুনীয়াকে বহুত ধুনীয়াকে ধৰিছে তো এতিয়ালৈকে আমি অমিতা খোৱা নাই খাব লাগিব দেই বহুতে ভাল লাগি আছে চাওক ভালকে দেখাই দিম দেখিছেনে ফ্ৰেণ্ডছ ইমান ধুনীয়া অমিতা গছৰ তো অৱস্থাই নাই কিন্তু ফল ধৰিছে বহুত ধুনীয়া তো ফ্ৰেণ্ডছ আপোনালোকে চালে অমিতা গছজোপা কেনেকুৱা তো যদি অমিতা গছজোপা চাই আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব দেই তো এতিয়া বলক আমাৰ খেতি আৰু বেলেগৰ খেতিবিলাকো আপোনালোকক এবাৰ দেখুৱাই দিওঁ বলক ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এয়া হ'ল আমাৰ গাঁৱৰ খেতিবিলাক এইখন হ'ল আমাৰ বন্ধাকবিবিলাক এতিয়া ভালকৈ হোৱা নাই আৰু এইবোৰ হ'ল ওলকবিখিনি অকণমান জুম কৰি দেখাই দি আছোঁ আপোনালোকক এয়া চাওক ওলকবি দেখিবলৈতো বহুতেই ধুনীয়া লাগি আছে এতিয়ালৈকে ভালকৈ হোৱা নাই তো যিমান দিনলৈকে ভালকৈ হ'ব তেতিয়ালৈকে কেনেকুৱা পৰিস্থিতি হ'ব ইহঁতৰ ভালকৈ নাজানো লকডাউন শেষ হ'ব নে আকৌ বঢ়াই দিব যদি বঢ়াই দিয়ে তেনেহ'লে প্ৰব্লেম হৈ যাব কৃষকসকলৰ এনেইতো কৃষকসকলৰ মূৰত হাত দিয়াৰ নিচিনা কাম হৈয়ে গৈছে কিছুমান কৃষকসকলৰ বহুত খেতি নষ্ট হৈ গৈছে এইবোৰ পেলাই দিব লগা হৈছে আৰু কিছুমান একেবাৰে কম দামত বেচিব লগা হৈছে আৰু এয়া হ'ল আমাৰ বিলাহীবিলাক একেবাৰে মানে পকি গৈছে বেছিভাগে বেয়া হৈ গৈছে বিলাহীবিলাক ৰ'ব অকণমান জুম কৰিছোঁ এয়া চাওক ফ্ৰেণ্ডছ জুম কৰিছোঁ কিছুমান বেছিভাগ বিলাহী একেবাৰে পকি গৈছে এইবিলাক আৰু বেছি বৰ নিচিনা উপায় নাই এইবোৰ এনেকৈ পেলাই দিব লাগিব আৰু এয়া হ'ল আমাৰ বন্ধাকবিৰ খেতি আমাৰ নিজৰ খেতি এইখিনি এয়া হ'ল আমাৰ দেউতা বৰষুণ নোহোৱাৰ কাৰণে গছত পানী দি আছে পানী দিলে আৰু ভালকৈ হ'ব সোনকালে হৈ যাব এয়া বন্ধাকবি এতিয়ালৈকে ভালকৈ হোৱা নাই তো ভগৱান কৰি হওক কৃষকসকলৰ ভালৰ কাৰণে যাতে এইবোৰ যেতিয়ালৈকে ভালকৈ হৈ যাব তেতিয়ালৈকে লকডাউন যদি খোলা থাকে তেনেহ'লে ভালেই হ'ব সিহঁতৰ কষ্টৰ ফলখিনি অকণমান হয়তো পাই যাব আৰু এয়া হ'ল এইবোৰ চিনি পাইছে না কি বস্তু এইবোৰ এয়া চাওক ভালকৈ এইটো আমাৰ ভাষাততো বটবটি কওঁ
এইবোৰ আমাৰে খেতি হয় বন্ধাকবি আমাৰ এইটো হ'ল শাহু ঘৰ হয় তো আমাৰ দেউতাৰ ঘৰত মই এনেকুৱা ধৰণৰ খেতি কেতিয়াও দেখা নাই বিয়া হোৱাৰ পিছতহে এনেকুৱা ধৰণৰ খেতি চালোঁ বন্ধাকবি ফুলকবি বিলাহী তিয়ঁহ মিঠালাও চাইছোঁ মিঠালাও আমাৰ গাঁৱতো হয় আমাৰ নিজৰে কৰিছিলোঁ খোৱাৰ কাৰণে তো মানে বন্ধাকবি ফুলকবি বিলাহী এইবোৰ গছ মই কেতিয়াও দেখা নাই বিয়াৰ পিছতহে চালোঁ আৰু এয়া চাওক এইবোৰ একেবাৰে পচি গৈছে এয়া চাওক ইয়াৰ ভিতৰতো বহুতো আছে এনেকুৱা পচি যোৱা কাৰণ উপায় নাই এনেকেই অৱস্থা বেয়া হৈ গৈছে কাৰণ চৰকাৰৰ কথাওতো মানিব লাগিব চৰকাৰে আমাৰ ভালৰ কাৰণেহে এনেকুৱা ডিচিশ্যন লৈছে সিহঁতৰ অকল ভালৰ কাৰণেতো এনেকুৱা কাৰণে গোটেই ভাৰতবাসীৰ কাৰণেহে এনেকুৱা ডিচিশ্যন লৈছে আৰু এয়া চাওক এইফালে যিমান দূৰ চাব চব এনেকুৱা ধৰণৰ মানে খেতেই পাব জলকীয়া বিলাহী ফুলকবি ওলকবি বন্ধাকবি এনেকুৱা ধৰণৰ বহুত খেতি আছে এইফালে যিমান দূৰ যাবই ইমান দূৰ এনেকুৱা খেতিয়ে পায়ে থাকিব আৰু মিঠালাওৰ খেতি এয়া চাওক ইমান যে মিঠালাও ধৰিছে অকণমান ওচৰত গৈ ভিডিঅ' কৰিলে হয়তো ভাল হ'লহেঁতেন কিন্তু এইফালে যাব নোৱাৰিলোঁ অকণমান অসুবিধাৰ কাৰণে এয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে তো ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাই দিব আৰু চেনেলটো যদি লাইক এণ্ড শ্বেয়াৰ কৰা নাই তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেণ্ডছ ভিডিঅ'টো শেষ কৰাৰ আগতে এটা কথা কওঁ আমাৰ অসমৰ পৰিস্থিতি কিন্তু বহুতেই বেয়া দেই আপোনালোকে গম পাইছে চাগে আমাৰ অসমত কেইটামান পজিটিভ ওলাইছে 24-25টামান পজিটিভ ওলাইছে তেনেহ'লে আপোনালোকে ভাবক অসমৰ পৰিস্থিতি মানে সতৰ্ক যদি নহয় কেনেকুৱা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে তো মই অনুৰোধ কৰি কৈছোঁ গ্ৰামবাসীৰ মানুহক কাৰণ গ্ৰামবাসীৰ মানুহ এতিয়ালৈকে বহুতেই আড্ডাটো মাৰিয়ে থাকে বিশেষ কৰি আমাৰ গাঁৱৰ মানুহবিলাকে ভালকৈ চৰকাৰৰ কথাবিলাক মানি চলা নাই তো বিশেষকৈ মই গাঁৱৰ মানুহবিলাকক অনুৰোধ কৰি কৈছোঁ যে চৰকাৰৰ কথামতে মানি চলক নিজেও বাচক আনকো বচাওক নিজেও সতৰ্ক হওক আৰু আনকো শিকাই দিয়ক আৰু অহাকালিতো 5 এপ্ৰিল চবকে 9টামান বজাত 9 মিনিটলৈকে প্ৰে কৰিব গৈছে তো এইটো আপোনালোকে সকলোৱে মানি চলে যেন আৰু আগৰ নিচিনা যেন নকৰে কাৰণ এইটো কোনো ইনজয়ৰ কিবা নহয় তো ফাৰ্ষ্ট থালি বজাই যেনেকুৱা পৰিস্থিতি কৰিছিলে তো এইবাৰ এনেকুৱা নকৰিব নিজৰ ঘৰতে তেনেকৈ মানি চলিলে হ'ল তো ফ্ৰেণ্ডছ ভিডিঅ'টো আজি এইখিনিতে বাই বাই আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিব